নমস্কাৰ সকলোকে। হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ খাতি ভাল। লগতে মোৰো খবৰ খাতি মোটামুটি ভালে চলি আছে। আপোনালোকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদবোৰ দি থাকিব, তেতিয়াতো এনেও ভাল হ'ব। আজি মিনি ব্লগটো আৰম্ভ কৰিছোঁ ৰাতিপুৱা ঘৰৰ পৰা। যি দেওবাৰ যেতিয়া ক'তো যাব লগা নাই, সেইকাৰণে শুই উঠা অলপ পলম হ'ল। আৰু দেৰিকৈ শুই উঠাৰ বাবে চাহৰ সলনি আজি ভাতকে খাওঁ বুলি ভাবিলোঁ। আৰু সেইকাৰণে মায়ে এইফালে ভাত বাঢ়ি থৈছিলে, এতিয়া ভাত খাবৰ কাৰণে বহিলোঁ। আৰু ভাতৰ লগত আজি আছে বেঙেনা ফ্ৰাই, ফ্ৰেঞ্চবিন আলু ভাজি, আৰু এইফালে এয়া কচু আৰু মাছৰ চব্জি। এইখিনি চব্জি খাই মই চবতকৈ বেছি ভাল পাওঁ। আৰু এইফালে এনেকৈ ভাতকেইটা খাই আবেলি পৰত কি কৰোঁ কি নকৰোঁ বুলি চেণ্টাৰৰ ফালে অলপ ওলাই আহিলোঁ। আৰু তেতিয়া মই কিবা এটা খাবলৈ মন গ'ল, সেইকাৰণে এখন হোটেললৈ আহিলোঁ। আৰু কিমাননো বোলো সদায় সদায় এগ চাও ভেজ চাও খাই থাকিম, সেইকাৰণে আজি ভাবিলোঁ যে চিকেন চাওকে খাওঁ। সেইকাৰণে অৰ্ডাৰ দিলোঁ চিকেন চাও। আৰু এইফালে এয়া আহি গ'ল চিকেন চাও। আৰু এতিয়া মই এইখিনি এনেকৈ খাই আছোঁ, আপোনালোকৰ লগত অকণ খাই লওক। আপোনালোকে কোনে কোনে কি খাই ভাল পায় বাৰু মোক কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া বাজিছে ৰাতি 11:30, আৰু ভাত পানী খাই আজৰি হৈ এতিয়া মই এইফালে এয়া জুই সেকি আছোঁ। আৰু এয়া ৰাতি 11:30 বজাত জুইৰ ওচৰত হাতত একাপ